নমস্কাৰ নাথ গড ফাৰ্মিঙলৈ সকলো ভিউৱাৰ্ছকে স্বাগতম। আজি মই ভিডিঅ'টো বনাব লৈছোঁ যে ছাগলী পালনত নেপিয়াৰ ঘাঁহ কিমান উপযোগী হয়, নেপিয়াৰ ঘাঁহ এডৰা থাকিলে ছাগলী পালন আমি কিমান সুবিধাজনকে হৈ যায় ছাগলী পালন কৰিবৰ কাৰণে। এই বিষয়ে ভিডিঅ'টো বনাব লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়া নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক, এইডৰা মোৰ নেপিয়াৰ ডৰা হৈ নেপিয়াৰখিনি মই যথেষ্টখিনি বৰ্তমান ইতিমধ্যে কাটিছোঁ যদিও নকটাকৈ বহুতখিনি আছে। এনেকৈ যদি এডৰা নেপিয়াৰ থাকে তেতিয়াহ'লে যিকোনো ছাগলী পালকৰ বাবে বহুত সুবিধাজনক হয়। আৰু বৰ্তমান সময়টোতো হৈছে ছাগলী পালনৰ কাৰণে নেপিয়াৰ ঘাঁহ লগাবলৈ একদম ধুনীয়া সুবিধা সময় হৈছে। বৰষুণ মাজে মাজেকৈ পৰি আছে। এইটো সময়ত যদি নেপিয়াৰ ঘাঁহ লগাই আপোনাৰ ডেৰৰ পৰা 2 মাহৰ ভিতৰত প্ৰথম কাটিংটো ল'বই পাৰিব। এনেকুৱা ধুনীয়া সময় হয়। তো এনেকুৱা ধৰণৰ যদি এডৰা নেপিয়াৰ আপুনি লগাই লয় তেতিয়া 8 পৰা 10 বছৰলৈকে একবাৰ লগোৱাৰ পিছত 8 পৰা 10 বছৰলৈকে কোনো চিন্তা নাই। এনেকৈ যদি নেপিয়াৰ লগাব পৰা যায় একচুৱেলি বহুতেই সুবিধাজনক। চাওক, এনেকৈ যদি নেপিয়াৰ থাকিলে আপুনি এক পোলা যদি নেপিয়াৰ কাটি আনিছে তেতিয়াহ'লে বৰষুণ লাগিলে যিমানেই দিন থাকক, বৰষুণৰ মাজতে কেতিয়াবা অকণমান সময় যদি সুযোগ দিছে তেতিয়া এক পোলা নেপিয়াৰ কাটি আনিছে। যদি আপোনাৰ তাত এটা চাফ কাটৰ মেচিন থাকে তেতিয়াতো বহুতেই সুবিধা। চাফ কাটৰ মেচিন থাকিবই লাগিব যে এনেকুৱা কথা নহয়, প্ৰত্যেকৰ ঘৰত চাফ কাটৰ মেচিন নাথাকিবও পাৰে। তো চাফ কাটৰ থাকিলেতো বহুত ধুনীয়া। চাওক, কাটিছে কিমান ধুনীয়াকৈ কাটিছে, দিয়াৰ লগতে কটা যায়। আৰু 1.5 ইঞ্চি হিচাপে, আধা ইঞ্চি 1 ইঞ্চি হিচাপত কটা যায়। যদি চাফ কাটৰ মেচিন নাথাকে তেতিয়াহ'লে আমি হাতৰে কটা দা এখন সুবিধাজনকভাৱে বনাই ল'ব পাৰোঁ। আৰু ছাগলীৰ কাৰণে আধা ইঞ্চি টুকুৰা কৰিব লাগিব এনেকুৱা নহয়। ছাগলীৰ কাৰণে এই দেখা পাইছে মই 1.5 ইঞ্চি, 2 ইঞ্চি, 2.5 ইঞ্চি এনেকৈ হিচাপত কাটিছোঁ। এনেকৈ কাটিলেও মানে ছাগলীবিলাকে খাব পাৰে, অকণো অসুবিধা নহয়। তো এনেকৈ বোলে কাটি পেলাই খালি ছাগলীক দি দিব লাগে, ছাগলীয়েতো খাবই, বৰ ধুনীয়াকৈ খায়। আৰু কিছুমান ছাগলীৰ ক্ষেত্ৰত এনেকুৱা হয় কি মানে প্ৰথম অৱস্থাত দিওঁতে ইমান খাব নিবিচাৰে। পিছলৈ যেতিয়া অভ্যাস হৈ গ'লে তেতিয়া ছাগলীয়ে খাই, বৰ ধুনীয়াকৈ খায়। আৰু কিছুমানে ভাবে যে লোকেল ছাগলীয়ে নেপিয়াৰ ঘাঁহ নাখাব নেকি, বা বিটেল ছাগলী বা F1, F2 এইবিলাক ছাগলীহে নেপিয়াৰ ঘাঁহ খায় নেকি। কিন্তু সেনেকুৱা নহয়। লোকেল ছাগলী হওক, যি ছাগলী হওক, ছাগলীয়েতো খায়, চব বস্তুৱেই খায়। প্ৰথম অৱস্থাত খাব নিবিচাৰিলে যেতিয়া অভ্যাস হৈ যায় তেতিয়া নিশ্চয়কৈ খায়। এই ক'লাখিনি যে দেখিছে, ক'লাখিনিতো মোৰ লোকেল খাহী হয়। তো লোকেল খাহীখিনিও বৰ ধুনীয়াকৈ খাই থাকে। আৰু বৰ্তমান সময়তো মই নেপিয়াৰ ঘাঁহ খুৱাই সিহঁতৰ পেট ভৰাই আছোঁ। মোৰ চাইলেছ আছে, চাইলেছ যথেষ্টখিনি আছে যদি এতিয়া প্ৰথম মই নেপিয়াৰখিনি মানে নাকাটিলেই নহয়, নেপিয়াৰখিনি জোখতকৈ বেছি ডাঙৰ হৈ গৈছে, সেইকাৰণে নেপিয়াৰ কাটি পেলাই খুৱাই আছোঁ। যদি আপোনালোকক কোনোবাই তেনেকৈ নেপিয়াৰ ঘাঁহ কৰিব বিচাৰিছে, এইটো সময়টো যথেষ্ট ভাল। মাজে মাজে বৰষুণ দি থকাৰ কাৰণেই মানে বেছি ভাল হৈছে। আৰু ৰুবৰ কাৰণে একদম বহুত উপযুক্ত সময় হয়। যদি কোনোবাই বিচাৰে যে নহয় নেপিয়াৰ লগাব বিচাৰে তেতিয়া মোৰ লগত যোগাযোগ কৰিব পাৰিব। মই ভিডিঅ'তে ফোন নম্বৰটো দি দিছোঁ, গতিকে যোগাযোগ কৰিলে এনেকৈ পাই যাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভাল লাগে পুনৰবাৰ কৈছোঁ নিশ্চয়কৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে।